নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আচলতে বহুত দিন একো ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাই আপোনালোকৰ লগত, কাৰণ কণমানিজনীৰ কাৰণে অলপ দিগদাৰ হয়। জানুৱাৰী 18 তাৰিখে গৈছিলোঁ, কাৰণ বহুত ঠাণ্ডা আছিলে তেতিয়া, আপোনালোকে নিশ্চয় জানেই। ইমানেই কুঁৱলী পৰি আছিলে আৰু ৰাতিপুৱাই 4:30 মানতে আমি ৰেডি হৈছিলোঁ, জুই চুই পুৱাই মানুহজনৰ লগত বহি আছোঁ। মাহঁতৰ কাৰণে ৱেইট কৰি আছিলোঁ আৰু মাহঁত আহিব আৰু যাম, কিন্তু তেতিয়া ইমানেই কুঁৱলী পৰিছিল কি মানে 6:30 বাজি গ'ল, তেতিয়ালৈকে মাহঁত আহিব পৰা নাছিলে। আৰু যিহেতু আমাৰ ছোৱালীও যাব, তাই শুই আছে আৰু মই কিবাকিবি কৈ আছিলোঁ। মোৰ মানে কি জানেনে, এডিট কৰিবলৈ থাকি যায় ভিডিঅ'বিলাক, কাৰণ ছোৱালীৰ কাৰণে বিৰাট দিগদাৰ হয়, তাইৰ লগতো লাগি থাকিবলৈ লাগে। আৰু আচলতে মই বস্তুবিলাক শ্বেয়াৰ কৰি থওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আৰু মানে মোৰ থাকি যায় আৰু স্মৃতি হিচাপে কেতিয়াবাতো চাব পাৰিম, বা ছোৱালী ডাঙৰ হ'লেও তাই চাব পাৰিব। আৰু এয়া চাওক, আমাৰ কণমানি শুই আছে। তাইক উঠাই দিয়া নাছিলোঁ, কাৰণ ইমান সোনকালে ইমান ঠাণ্ডা আছিলে, আৰু তাইক তেনেকৈয়ে লৈ গৈছিলোঁ। বাটতহে কাপোৰ চাপোৰ চেঞ্জ কৰি দিছোঁ। আৰু এয়া আমাৰ লগত আহিছিলে আইতা, মানে মোৰ আইতা শিৱসাগৰ আৰু ফালে মা আৰু মোৰ হাজবেণ্ড আৰু ভাইটি গোটেইখিনি ফুৰি মেলি আৰু আমাৰ গোটেই বস্তুখিনি আৰু আমি যাত্ৰা আৰম্ভ কৰিলোঁ, আৰু আপোনালোকেও চাই থাকক মোৰ লগতে। এয়া আমি আহি পালোহি কলীয়া ভোমোৰা দলংখন। ক'ৰবালৈ ফুৰিবলৈ গ'লে মন চন বিৰাট ভাল লাগে নহয়। আৰু এয়া দেখিছে সূৰ্যটো ওলাইছে, আৰু এনেদৰে আহি আছোঁ আৰু কাষত জীৱ জন্তু ৰখিলোঁ, তেনেকুৱাতে দেখিলোঁ গড় ওলাই আহিছে। আৰু আমাৰ ভাগ্য ভাল আছিলে, ৰখি পেলাই অকণমান কাজিৰঙা পৰিৱেশটো উপভোগ কৰিব। আৰু এনেদৰে যাত্ৰা পথত যেতিয়া হাতী দেখিলোঁ, আচলতে গণেশ বাবা অন্য এটা ৰূপেই হয়, আৰু সেৱা কৰি আমি আগবাঢ়িলোঁ। ভাল লাগে। আৰু যাত্ৰা পথত যেতিয়া এনেদৰে গণেশ বাবাক দেখা হয়, সঁচাই যাত্ৰাটো যেন বিৰাট ভাল হ'ব, তেনেকুৱা অনুভৱ হয়। গণেশৰ ৰূপেই হয়, গতিকে তেওঁক সেৱা কৰি পেলাই আমি আহি পালোহি। আপোনালোকে চবেই জানে, শিৱসাগৰ যোৰহাট যাওঁতে পাই যায় হালধিবাৰী বুঢ়ীমাই থান, গতিকে তাত সকলো দৰ্শনাৰ্থী ৰখেই সেইফালে যোৱা, আৰু আমিও ৰখিলোঁ, আৰু আমাৰ ছোৱালীও সাৰ পালে সেইটো সময়তে। আৰু এয়া চাওক, আমি সকলোৱে প্ৰণাম কৰিবলৈ সোমাইছোঁ। এয়া আশীৰ্বাদ ল'লোঁ বুঢ়ীমাই থানত, আৰু ছোৱালীও নামি পেলাই মানে যোনজন পূজাৰী আছিলে এয়া দেখি পেলাই কৈ আছে মই, আৰু তেওঁক দিগদাৰ লগাই দিছে। মই মানে সেৱা কৰিছে তাই, আৰু সেৱা কৰা দেখি আমি অৰিহণা দিছিলোঁ, আৰু অৰিহণা দিয়াৰ পিছত পূজাৰীজনে ছোৱালীৰ হাতত আকৌ অৰিহণা পইচা এটা দি পঠিয়াইছে তাইক মৰম লাগি পেলাই, আৰু তাইও সেয়া সেৱা চেৱা কৰি আহিলে। আৰু আহি আমি কাজিৰঙা নেশ্যনেল পাৰ্কৰ গেটখন পালোঁ, আৰু আমি এনেদৰে আগবাঢ়িছোঁ, আৰু আপোনালোকেও চাই থাকক। আমাৰ যিহেতু বহুত টাইম হৈ গ'ল, আৰু ছোৱালীও একো খোৱা নাছিলে, কাৰণ তাই খোৱা উঠিছিলেহে। তাইক ডাইপাৰ চাইপাৰ চেঞ্জ কৰি আৰু তাইক কিবা খুৱাই ল'লোঁ, আৰু মায়ে ঘৰৰ পৰা চাহ বনাই আনিছিলে, আৰু চাহ তাহ খাই হোটেলত আমি কিবাকিবি খালোঁ। মানুহজনে চাহ খাই থাকিছিলে, আৰু আমি পাৰ্টকৈ খাবলগীয়া হৈছে, কাৰণ ছোৱালীৰ কাৰণে তাইক লগত কোনোবা ৰখিবই লাগে। আৰু আইতা আৰু মাহঁতে খাই আহিলে, আৰু মানুহজনৰ মই গৈছোঁ খাবলৈ, আৰু এই কলপাতত যেতিয়া খাই বিৰাট টেষ্টি লাগে নহয়। এয়া আমি বোকাখাতত ৰখিলোঁ, আৰু আমি আহি পালোহি যোৰহাট। আৰু যোৰহাটৰ ইফালে দেখিছে চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ গেটখন, আৰু আগতে এবাৰ সোমাইছিলোঁ, ঘূৰি যাওঁ। আচলতে আমি ইফালে ঘূৰিম চাগে, কাৰণ আমি বালাসতিয়া তিনিচুকীয়া ইফালে ঘূৰিম, গতিকে চাওঁ কিমান দূৰ যাব পাৰোঁ, কাৰণ ছোৱালীৰ কথা আছে, চাই লওঁ। যদি উভতি আহোঁ এইটো ৰাস্তাৰে, গতিকে আপোনালোকক নিশ্চয় দেখুৱাম। আৰু এনেদৰে আমি যাত্ৰা কৰি আছোঁ।
আচলতে আমাৰ ওলোৱা বিৰাট দেৰি হৈছিলে কুঁৱলীৰ কাৰণে আমি ওলাই আহিব পৰা নাছিলোঁ ঘৰৰ পৰা কাৰণ গাড়ী চলোৱাত বৰ বিশেষ অসুবিধা হৈছিলে সেইকাৰণে হ'ব বুলি ভাবি পেলাই ওলাই অহা নাছিলোঁ আচলতে আৰু দেখিছে কিমান টাইমলৈকে কুঁৱলী আঁতৰাই নাছিলে জেগাই জেগাই আছিলেই আৰু এয়া ওলাই আহোঁতে আকৌ আমি ফচিলোঁ জামত কাৰণ কোনোবা কলেজৰ সোণালী জয়ন্তী নে ৰূপালী জয়ন্তী অনুষ্ঠান আছিলে গতিকে আপোনালোককো অকণমান দেখুৱাই দিলোঁ ছাত্ৰ ছাত্ৰীসকলে ইমান ফূৰ্তি কৰি আছে আৰু আমাৰ ছোৱালীও চাই পেলাই বিৰাট ভাল পাইছে আৰু আপোনালোকক এটা বিশেষ কথা কোৱাই হোৱা নাই আমি আচলতে শিৱসাগৰ বুলি ক'লেই ৰংঘৰ কাৰেংঘৰ আৰু নাজিৰা বুলি ক'লেই অগ্নিনাভ মন্দিৰ নহয়নে এতিয়া বহুত বিতৰ্কৰ সৃষ্টি হৈ আছে কিন্তু মই মোৰ ছোৱালীৰ তাই ৰাইট চকুটো নে নহয় লেফ্ট চকুটো দি পেলাই তাই পানী ওলাই আছিলে জন্মৰ পিছৰ পৰা আচলতে তাৰপিছতে তেনেকৈ ডক্টৰকো দেখুওৱা হৈছিলে আই হস্পিটেলতো দেখুৱাওঁতে মেডিচিনো দিছিলে আচলতে তাৰপিছতে মোৰ মায়ে ক'লে মায়ে আচলতে মা শিক্ষয়িত্ৰী হয় মাৰ লগৰে এগৰাকী বাইদেৱে ক'লে কি এনেকৈ মানে হেৰি কৰিবলৈ তেল ডিপুটোৰ পিছফালে দেখিছেনে উইংছ অফ হাজৰিকা নৰ্থ ইষ্টৰ ফাৰ্ষ্ট এয়াৰপ্লেন থিমৰ ৰেষ্টুৰেণ্ট ঘপককৈ দেখি গ'লোঁ মই কি কৈ আছিলোঁ অগ্নিনাভ মন্দিৰলৈ গৈ আছোঁ ছোৱালীৰ হৈ পেলাই মানে তাৰপিছত মাৰ বাইদেউগৰাকীয়ে ক'লে কি মানে অগ্নিনাভ মন্দিৰত এনেকৈ শৰাই দিলে বহুত ভাল ফল পায় মায়ে মোক ফোন কৰি মোক ক'লে কি তই এনেকৈ আগবঢ়াই দিবি শৰাই এভাগ ছোৱালীৰ হৈ পেলাই তাৰপিছত মই মানে তেনেকৈ মনতে ভাবি পেলাই আগবঢ়োৱাৰ পিছতে 4 দিনমানৰ পিছতে তাই মানে চকুৰ পৰা পানী ওলোৱাটো বন্ধ হ'ল আচলতে বাচ্ছাৰ তেনেকুৱা হয়েই হেনো নাজানো কিন্তু ভগৱান যিহেতু বিশ্বাস কৰোঁ আৰু বছৰৰ প্ৰথম মানে মাহ গতিকে শিৱসাগৰো আগতে ফুৰিছিলোঁ কিন্তু হ'লেও তেনেকৈ হেৰি কৰা নাছিলোঁ গতিকে ভাবিলোঁ ফুৰি আহোঁ আৰু মন্দিৰতো বাবাক দৰ্শন কৰি আহোঁ আৰু মানুহজনৰ হৈও শৰাই আৰু ইয়াত চাওক আমি আহি জেগা পাইছোঁহি আৰু আমি অহা দেৰি হ'ল যিহেতু আৰু বহুত জামতো ফচিলোঁ গতিকে আমি এই মন্দিৰৰ যি ৰাজহুৱা বন্তি সেয়া নাপালোঁৱে শিকাবাৰ ঘৰ হয় আৰু তাৰ কাষতে মন্দিৰ ভাগ আচলতে তেওঁৰ ব্যক্তিগত মন্দিৰ হয় জানে সকলোৱে আৰু ইয়াত দোকান পোহাৰ আৰু ইয়াতো পাৰ্কিং কৰিবলৈ বিৰাট অসুবিধা গতিকে পাৰ্কিঙৰ জেগা বিচাৰি আমি গৈ আছিলোঁ আৰু এনেদৰে আৰু বাবাক বহুত বহুত ধন্যবাদ আমাক যে এনেদৰে মানে আহি পেলাই দৰ্শন কৰিবলৈ দিলে আমাৰ ছোৱালী শুই আছিলে এয়া উঠিছে নাই উঠি পেলাই আকৌ শুই গ'ল তাই বাপেককো চাফাই ঠাউকৈ ল'লে আৰু এয়া আমি শৰাই কিনি পেলাই মন্দিৰৰ ভাগলৈ নিবলৈ ওলাইছোঁ আৰু এনেধৰণে শৰাইৰো কিবা বিতৰ্কৰ সৃষ্টি হৈ আছে নাজানো কিন্তু মন্দিৰ হওক মানে এনেকুৱা জেগালৈ আহিলে নিজাববীয়াকৈ কিবা শৰাই ভাগ নিদিলে ভাল নালাগে গতিকে যিয়ে নহওক শৰাই ভাগ দিলেহে ভাল লাগে আচলতে শৰাই ভাগ নিদিলেও হয় কিন্তু আমি যিহেতু মনতে ভাবিছোঁ গতিকে দিম আৰু এয়া শৰাই ল'বলৈ গৈ আছোঁ এইখন দোকানৰ পৰাই শৰাই ভাগ কিনিলোঁ আৰু শৰাই ভাগ কিনোতে সেই দোকানখনৰে দাদা এজনে আমাক ভাইটি এজনে আমাক বিৰাট সহায় কৰিলে আমি যিহেতু নতুনকৈ আহিছোঁ নাজানো মন্দিৰ মানে কোনফালে কি কৰিব লাগে ক'ত কি এনেকৈ শৰাই ভাগ দিব লাগে আৰু যিহেতু আমাৰ আহি পোৱা বহুত দেৰি হৈ গ'ল আমাৰ দুটা নে 1:30 মানে বাজি গ'ল গতিকে শৰাই ল'বলৈ নাই কিন্তু ভাইটিজনে বিৰাট সহায় কৰি দিলে আৰু সেই ছোৱালীও ইমান ধুনীয়াকৈ শুই আছে আৰু ময়ে গৈ পেলাই শৰাই ভাগ দি পেলাই চিধাভাৱে কথা পাতি আছে আৰু নিৰ্মালি দি আছে আচলতে আৰু আমি লগ কৰিব নোৱাৰিলোঁ কাৰণ তেওঁক লগ ধৰিবলৈ বিৰাট মানে ভক্তৰ দেখিছে আপোনালোকে ৰাণী নিচিকা সদায় প্ৰত্যেক দিনাই মন্দিৰত এনেধৰণে থাকেই ভক্তসকল আৰু আমিও এনেদৰে ৰখি আচলতে লিংগত পানী ঢলা স্থানতহে আমি উপস্থিত হ'ব পাৰিলোঁ আৰু ঘৰৰ পৰা যিহেতু মই গৰুৰ গাখীৰ লৈ গৈছিলোঁ কাৰণ পাউডাৰ গাখীৰ ঢালিব নোৱাৰি পানীও ঢালিব পাৰে কোনো কথা নাই কিন্তু মই গাখীৰ লৈ গৈছিলোঁ যিহেতু আৰু গাখীৰ ঢালিবৰ কাৰণে মই সেয়া মানে সৌভাগ্যৱান বুলিয়ে ক'ম আৰু সুবিধা পালোঁ আৰু এনেকৈ আমি দৰ্শন কৰিলোঁ বাবাক আৰু এনেদৰে দৰ্শন কৰি আৰু ভাইটিজনে আমাক নিৰ্মালিও আনি দিলে নিৰ্মালী ব্যৱহাৰো নিয়ম আছে আৰু এনেদৰে আমি লাইনত থিয় হৈ আছিলোঁ আৰু মোৰ পিছত মানুহজন আৰু ছোৱালীজনী আছিলে আৰু মাহঁতো আছিলে সকলোৱে আমি এনেদৰে সেৱা কৰিলোঁ আৰু সেৱা কৰি আচলতে সেইফালে বাবাক দৰ্শন কৰা স্থানো বেলেগ আছিলে কিন্তু আমি এফালৰ পৰাই সেৱা কৰিলোঁ কাৰণ যিহেতু ছোৱালীজনীক লৈ গৈছিলোঁ তাই খোৱাৰ টাইম হৈ গৈছে বহুত দেৰি হৈ গৈছে ইয়াত দেখিছেনে বাবা আৰু বাবাই যে এইকণকে আমাক মানে সুবিধা দিলে আহিবলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু এয়া চাওক প্ৰত্যেকটো শাৰীতে মানে মানুহ আছেই
ভক্তসকল আছে আৰু এটা খুব মানে ধুনীয়া পৰিৱেশ আৰু ভাল লাগিলে মানে গৈ পেলাই। খালি সেয়া আমি ছোৱালীক লৈ যোৱাৰ কাৰণে তাই কষ্ট পাব বুলি আচলতে আমি ইমান বেছি দেৰি নকৰিলোঁ আৰু কাৰণ যিহেতু হোটেলো বুক কৰিবলৈ আছিলে। বিৰাট মন আছিলে নিৰ্মালী লোৱাৰ আইগৰাকীৰ ওচৰলৈ যোৱাৰো, কিন্তু মানে নোৱাৰিলোঁ আমি। আৰু এনেদৰেই আমি দৰ্শন কৰি পেলাই উভতিলোঁ। এয়া উভতি আহিছোঁ। এয়া চাউলুং চুকাফাৰ মূৰ্তি হয়। আৰু এতিয়া আমি ভাবিছোঁ শিৱসাগৰত থাকিম, শিৱসাগৰ টাউনতে থাকিম। শিৱসাগৰ টাউনতে থাকি যিহেতু এতিয়া আমি মানে অলপ কিবা ওচৰতে আছে যদি চাই থওঁ মানে এতিয়া আমি যাবলৈ ওলাইছোঁ কাৰেংঘৰ। এয়া গেট। এয়া চাওক কাৰেংঘৰ। আৰু এতিয়া আমি ইয়াতে গাড়ী পাৰ্কিং কৰিম। এয়া পাৰ্কিং কৰি একদম সোমাই আহিলোঁ ৰাজ কাৰেংলৈ। বলক আপোনালোককো দেখুৱাই থাকিম আৰু ময়ো সেই ৰাজ কাৰেঙৰ সৌন্দৰ্য উপভোগ কৰোঁ। আৰু আমাৰ ছোৱালীয়ে বিৰাট ভাল পাইছে। চাওক এয়াই কাৰেংঘৰ, আহোম ৰজাৰ অন্য এখন ৰাজধানী গড়গাঁও। আৰু এতিয়া আমি আছোঁ গড়গাঁও কাৰেংঘৰত, মানে কাৰেং মহল। ইয়াতে বহুতো বুৰঞ্জী আছে নহয়নে? এয়া গড়গাঁৱৰ ৰাজ কাৰেং। এয়া সকলোৱে জানেই কিহেৰে বনোৱা আছিলে নহয়নে? মাটিমাহ, হাঁহ কণী, বৰা চাউল, শিলিখাৰ ক'লা পানী, চূণ, বেলৰ আঠা আৰু সামগ্ৰী এইবিলাক দি বনোৱা আছিলে মানে। চাওকচোন তেতিয়াৰ দিনত ন, এতিয়াতো চিমেণ্ট এইবিলাক। আৰু এয়া চাওক কিমান ধুনীয়া, মানে তেতিয়াৰ দিনতে আৰ্কিটেক্সাৰ কেনেকুৱা আছিলে, কি ধুনীয়াকৈ তেতিয়াৰ দিনতে ইমান ধুনীয়া আছিলে মানে এইবিলাক দেখিলে গম পোৱা যায়। আৰু ভিতৰখন আন্ধাৰ, চাওকচোন কি ধুনীয়াকৈ বনোৱা আছে। ইয়াৰ দৰ্জাবোৰ দেখিছেনে? চাপৰ মানে চাপৰি পেলাই সোমাব লাগে। বহুতে কোৱা শুনিছোঁ আচলতে দেই, মই নাজানো বিশেষ। আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। ইয়াৰ দৰ্জাবিলাক সৰু, কাৰণ মানে প্ৰৱেশ কৰোঁতে যাতে মূৰটো তললৈ হৈ যায়, তেতিয়া মানে স্বৰ্গদেউখনক সন্মান কৰা হয় বুলি কয় আৰু সেইকাৰণে দৰ্জাবিলাকৰ আকাৰসমূহ সৰু, মানে চাপৰি সোমাব লাগে আৰু স্বৰ্গদেউক মূৰটো তলতে দি মানে সন্মান কৰি সোমোৱা হয়, সেইকাৰণে বোলে চাপৰ। মেইন দুৱাৰখিনি যোনখিনি আছে সেইখিনি আকাৰ অকণমান ডাঙৰ। আৰু ইয়াতে ফটো উঠি ল'লোঁ কেইকপিমান। তেতিয়াৰ দিনত মানে কাৰিকৰী দক্ষতা ইমানেই সুন্দৰ আছিলে নহয়নে? মানে মানিব লাগিব। আৰু ইয়াৰ ওপৰলৈ যোৱা ৰাস্তাটো। আৰু ছোৱালীক চম্ভালি আছে দেউতাকে, কাৰণ তাই মানে একদম নামি যাবলৈ বিচাৰিছে আৰু নামি নিজে যাবলৈ লাগে।
আৰু ইয়াতে আছে হেনো মানে আইতা তলত বহি আছে, নোৱাৰিলে ইমান উঠিব, বৰদুৱাৰ, পানী দুৱাৰ আৰু মূল দুৱাৰ। বৰদুৱাৰৰ দিনি আহিছিলে উচ্চপদস্থ বিষয়াসকল, মানে ৰজা উচ্চপদস্থ বিষয়াসকল, আৰু পানী দুৱাৰৰ দিনি আহিছিলে মহিলাসকল, আৰু মূল দুৱাৰৰ দিনি মানে কাৰেংঘৰতে সোমাই আহিছিলে। আৰু ইয়াতে সবিশেষ বৰ্ণনা দিয়া আছে, পঢ়ি চাই ল'ব। আৰু এইখন কি প্লেন হয়। আৰু ইয়াৰ পৰা আমি এতিয়া থাকিম শিৱসাগৰত। আৰু এয়া চাওক, ৰুম চুম লৈ ল'লোঁ ধুনীয়াকৈ শিৱসাগৰ টাউনত আহি, যিহেতু আমাৰ বহুত দেৰি হৈ গৈছিলে। আৰু আহি এয়া ৰুম ল'লোঁ, ৰুম লৈ পেলাই 2টা ৰুম ল'লোঁ, কাৰণ আমাৰ মানুহ অলপ বেছি আছিলে। এটাত আমাৰ ভাইটি আৰু মানুহজন থাকিব, আৰু এটাত আমি তিনিজনী থাকিম, মানে আমাৰ আইতা ৰুম হয়। আৰু এয়া ছোৱালী অকণমান মানে ভাল পাইছে, আৰু বিচনাত তাই বহি লৈ মোবাইল চাই আছে, আৰু আমি তাইক বহুৱাই অকণমান ফ্ৰেছ হৈ ল'লোঁ। চাদৰ মেখেলা সলাই অলপ ফ্ৰেছ হৈ লৈছোঁ, আৰু ড্ৰেছটো সলাই দিছোঁ। এয়া শিৱদৌল, আৰু শিৱদৌললৈ এয়া সোমাম। আৰু আচলতে আমি যিহেতু লৰালৰি হৈছে অলপমান, গতিকে মানে বস্তুখিনি ভাবিছোঁ ওচৰতে যিখিনি আছে ওচৰে পাঁজৰে চাই লওঁ, আৰু সেইকাৰণে এতিয়া ওলাই আহিলোঁ। আৰু শিৱদৌল এনেকৈ চাই মানে আমি ভাত চাত খাই পেলাই হোটেলত একেবাৰে ৰেষ্ট ল'ম, আৰু ৰাতিপুৱা যিহেতু সোনকালে ওলাই যাব লাগিব আকৌ। এয়া হ'ল শিৱদৌল, আৰু শিৱদৌলৰ ভিতৰ ভাগ, আৰু এতিয়া বিৰাট ধুনীয়া কৰিলে। আমি আগতে আহোঁতে তেনেকুৱা নাছিলে, আৰু এতিয়া বিৰাট ধুনীয়া কৰিলে। শিৱদৌল নিৰ্মাণ কৰিছিল সকলোৱে জানেই, শিৱসিংহই। প্ৰথমতে মহাদেৱক প্ৰণাম কৰি লৈছোঁ, আৰু আমাৰ ছোৱালীয়ে টিলিঙা বজাবলৈ লৈছে। আৰু এয়া শিৱদৌলৰ ভিতৰ ভাগ, আৰু সেৱা কৰি ল'লোঁ আমি সকলোৱে মিলি, আৰু ভালদৰে সেৱা কৰি লৈ এয়া চাইছোঁ আৰু ভিতৰ ভাগ। চাওক ইমান ধুনীয়াকৈ সকলোৱে পূজা কৰি আছে, আৰু কিমান ধুনীয়াকৈ নিৰ্মাণ কৰিছিল তেতিয়াৰ দিনতে, ইমান ধুনীয়া আৰ্কিটেক্সাৰ, ইমান ধুনীয়া মানে কাৰ্যকৰী ন, দক্ষতা ইমান ধুনীয়া আছিলে, ভাবিলে কিবা ভাল লাগে নহয়নে। আৰু এইফালে আছিলে আপোনাৰ বিষ্ণুদৌল আৰু দেৱীদৌল। আৰু এই শিৱদৌলটো হেনো কৰদৈ শিৰীয়া বুলি কয়। আচলতে আপুনি যোন পিনৰ পৰা চাই একেই দেখি, আৰু ওপৰত এটা সোণৰ কলচী আছে। আমি যিহেতু যোৱা দেৰিয়ে হৈ গৈছিলে, গতিকে বন্ধই কৰি দিছিলে। আৰু ইমানেই ঠাণ্ডা আছিলে, আৰু ইমানেই ঠাণ্ডা বতাহ মাৰিছিলে, তাইক আইতাকৰ চলখন নি পূৰা ঢাকি লৈছোঁ কাণ চান। আৰু আমি গৈছোঁ যিহেতু বন্ধ কৰিলেও সকলো দৰ্শন কৰিছোঁ, দেৱীদৌল, বিষ্ণুদৌল, শিৱদৌল, আৰু এয়া হ'ল বিষ্ণুদৌল। আৰু প্ৰথম দেখুৱাইছিলোঁ সেয়া হ'ল আপোনাৰ দেৱীদৌল, আৰু ইয়াতে সকলোখিনি আছেই লিখা। বলক এতিয়া ভিতৰলৈ যাওঁ আৰু দৰ্শন কৰি আহোঁ।
আৰু ইয়াত চাওক ভিতৰ ভাগ আচলতে বন্ধ কৰি দিছিলে, কিন্তু মই অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ ভিতৰ ভাগটো জুম কৰি। আৰু ইয়াত সকলোখিনি চাই মেলি দৰ্শন কৰি আমি গ'লোঁ ভাত খাবলৈ, আৰু ভাত খাবলৈ গৈ ইয়াত খালোঁ হাঁহৰ কোমোৰা সৈতে ভাত খালোঁ, আৰু ভাত খাই আজিৰ ব্লগটো ইমানতে শেষ কৰিলোঁ। বাই বাই।